একেবাৰে সাজি কাচি ওলাইছ যে কেনিবা যাগৈ হবলা এইটো মই নামঘৰলৈ ওলাইছো এই কিবা সকাম চকাম আছে চাগে সকাম মানে সেইবোৰ গম নাপালে নে কোনবোৰ একেবাৰে উলট পলট গৈছে পৃথিৱীখন এই যে ৰৌজাল মৌজাল যে হৈ আছে এইকণ কথা আৰু কি কবি আৰু বুজিছ নাই বৰ লাজ পাইছো পাই বৰ বেয়া কথা হৈছে বৰ বেয়া কথা হৈছে এই এমুঠিমান অসমীয়া মানুহ আছো হে অকমান বুজাবুজি হৈ থাকিব লাগে মিলি জুলি থাকিব লাগে নহলে সেই শত্ৰুই নাহিব নে হাঁহিব তহঁতি বাৰু কিবা কাৰণত ডেকা লৰা সিহঁতে খংটো উঠি সংবিধানখন পৰি পেলালে তাহাঁতৰ বাৰু এইটো ভুল হৈছে কৃষ্ণ 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 কৃষ্ণটো কৰিব নালাগে বেয়া কথা হৈছে বৰ বেয়া কথা হৈছে পেলালে যেনিবা তহঁতিও বাৰু কাৰোবাক এঘৰীয়া কৰিলি কিবা কৰিলি তোৰ ঘৰৰ মাজত কিবা এটা খেলি মেলি লাগিছে আৰু এতিয়া সেইটোতে লাগি থাকিবি নে তহঁতি তাকেই কবলৈ গৈছো বুজা পৰা হব লাগে কাজিয়া পেচাল কৰিলে ৰাইজে হাঁহিব এতিয়া নিমাং খালে আহিব লাগে এই নামঘৰলৈ যাবি যেতিয়া ৰাইজক এইকণ কথা অলপ ভালকৈ বুজাই কবি নিশ্চয় নহয় নে বাৰু সেইখিনি কথাকে আলোচনা কৰিম বৰ লাজ পাইছো পাই বৰ লাজ পাইছো এইবোৰ কথা ভাবি ভাবি মোৰ একদম মেথাটো গৰম হৈ যায় টোপনিকে মাৰিব পৰা নাই ভালকৈ এসাঁজ ভাত খাব পৰা নাই হেৰৌ তহঁতি এনেকে লাগিব লাগে নে বাৰু কি কম মই একেবাৰে ভাগি পৰিছো সিহঁতক মই কিবা কম নকম একেবাৰে মোৰ হৃদয় ভাঙি গৈছে বাও যি হল এতিয়া কথা হল তহঁতি দুটাই যিহেতু এই জাতিৰ কাৰণে কাম কৰা অনুষ্ঠান তাকেইটো নহয় নে বাৰু হয় গতিকে বুজা পৰালে আহিলে ভাল লাগিব নিশ্চয়কৈ কি কয় নহলে আৰু শত্ৰুৱে হাঁহিব বাৰু সি এই মানুহজনী নাই নেকি বাৰু আছে হবলা ভিতৰতে তামোল এচালি খাওঁ লাগিছিলে মই গম পাইছো যাবিনি চাওঁ শুনাচোন তামোল চালিখন লৈ আহা কি কৰিবা এইকেইদিন টোপনি নাই আচ্ছা একেবাৰে মানে কি হৈছে মই ভগৱন্তহে জানে উপায় নাই আৰু বুজিছা নাই উপায় নাই সেই জাতিটো কাহানী বা শেষ হৈ যাব যেন পাওঁ কাহানী বা এনেকৈ গণ্ডগোল কৰি 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 নিজৰ ভিতৰতে আমি শেষেই হ'ম যেন পাইছো আৰু বুজিছে না সেই কলি ঘোৰ কলি কৃষ্ণ হে ভাবিছো আৰু তহঁতি দেশখন খাবি যেন পাইছো চাৰিওফালে গণ্ডগোল কাৰো কতো একো শান্তি নাই কৃষ্ণ কি কম আৰু উপায় নাই বাও এই আইগৰাকী নামঘৰলৈ নাযায় নেকি নাই মই নাযাওঁ ঘৰখনত ঢেৰ কাম আছে এৰা দিওঁ দুয়োজনে যদি নামঘৰলৈ গুচি যায় আকৌ ঘৰখন আৰু চাব কোনে গতিকে এজন ঘৰত থাকিবই লাগিব নামঘৰত চাগে কিবা বিশেষ আলোচনাহে হ'ব ঠিকে আছে পিছে আপুনি কিবা সকামত আহিছিল নেকি সকাম মানেনো কি আৰু এই যে আমাৰ কিবা সেই গোটেই অসমখনত কিবা খেলি মেলি হৈ আছে তাকে বোলো সেই ৰবীন গাইৰ লগত অকমান কথাখিনি পাতো এই বুলি আহিলো আপুনি বহক মই অকমান চাহ পানী কৰো যায় নাই নেলাগে চাহ নাখায় 3 নে 4 ঘৰডোখ সোমাই আহিলো অকমান খোৱা হলে নাই নেলাগে চাহ খাই একেবাৰে পেট ওপৰতি গৈছে খাবলৈ মন নাই তেনেহলে আপুনি বহক মই পাকঘৰতে লাগো অকমান নিশ্চয় হ'ব যাওক আৰু এটা কথা শুনিছ নাই কি কথা ডাঙৰ কথা হৈছে নহয় আমাৰ যে সদনত যি গণ্ডগোল হৈছে মানে নাকটো ইয়াতে থম নে তাতে থম লাগে বৰ দুখ পাইছো কিহেনো পাইছে এইবোৰ মই কবই নোৱাৰো ক'ত কাজিয়া দেশখনৰ গোটেই হুলস্থুল তাৰমানে সদনত কি হৈছে গম পোৱা নাই অকমান নোপোৱা নহয় পাইছো
গোটেইখিনি গম নাই এ ক'ব লাগে নে আৰু হেৰৌ কওকচোন কওক এই শৰ্মা ছাৰে এই যে আমাৰ শৰ্মা ছাৰে ঘপ কৰি কৈ দিব লাগে নে হেৰৌ গগৈ ছাৰক বোলে তোৰ তিৰিটো কেনেকে চাকৰি পালে সেইটো মইহে জানো বুলি কৈ দিলে নহয় বৰ বেয়া কথা তাৰপিছত আৰু গগৈ ছাৰৰ কথা জানে দেখোন ডাং খাই উঠিল নহয় একেবাৰে ডাং খাই উঠি কলে হেৰৌ মোৰ তিৰিয়ে কেনেকৈ চাকৰি পাইছে তদন্ত কৰক এই বুলি চেলেঞ্জ দিলে নহয় একেবাৰে এখন উৰিয়া উৰি বুজিছা না সেইবোৰো ক'ব লাগে নে আৰু উৰিয়া আৰু চাচোন বাৰু হেৰৌ লাগিব লাগে ক'ত লাগি আছ ক'ত সেই আমাৰ আজি ফুটীয়া ভাইটিয়ে এইষাৰ কম কথা কৈ থৈ গৈছে নে বাৰু লাগিব লাগে ক'ত আৰু লাগি আছ ক'ত বাও এতিয়া যি হৈছে আৰু তাকেইতো আমি আৰু সাধাৰণ নৰমনিছ আমি কি পাম সেইবিলাকৰ আৰু আদা বেপাৰী জাহাজৰ খবৰ লৈতো পাত্তা নাপায় গতিকে আৰু ভগৱানটো ভাল কৰিলে কৰা তেওঁৱে যি কয় ভাল হলে ভাল সবাই মিলা মিছাকে থাকিব লাগে শত্ৰুও হাঁহিব নোৱাৰে আৰু আমিও এক অসমীয়া হৈ থাকিব পাৰিম নহয় নে বাৰু এইবিলাক কথাকে আৰু নামঘৰত আপোনালোকে ভালকে মীমাংসা কৰিব তাকেইতো তেনে এতিয়া সেই যাওঁগৈ বাৰু আলোচনা বিলোচনা খিনি ভালকে কৰিব নিশ্চয় আহিছো মই হয়